হাতী আৰু মই Hi guys, welcome to my YouTube channel. মই অৰ্চনা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। সো আজি মই দুটা ভাগত ফুৰিব যাম মানে বজাৰ কৰিব যাম দেৱালী আৰু সকলোকে মোৰ ফালৰ পৰা হ্যাপি দিৱালী। বম নুফুটাব দেই, কাৰণ যদি বম ফুটা এবাৰ 1 লাখ টকা ফাইন দিব লাগিব। সো হেতু ভুল কিটাও নকৰিব। এবাৰ গ্ৰীণ দেৱালী মনাক, মানে চাকি টাকি লগাই পেলে লাইট চাইট লগাই একদম ৰমক কৰি গ্ৰীণ দেৱালী মনা। সো মই বজাৰ কৰিব যাম, ক'ত কিমান চাকিৰ দাম কি বস্তু মই আপোনালোককো দেখাম আৰু অকমান ফুৰিও আহিম লগতে। আৰু চাও কেনেকুৱা হয়। প্ৰথম ভাগ মই মাৰ লগত যাম, তাৰ পিছত জানেই কাৰ লগত যাম। সো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। গুৱাহাটীৰ জাম চাওকচোন, ইমান জাম। গৈয়ে আছো কিন্তু গৈয়ে নাপাইছো আৰু মানে জাম মানে ৰখি যাব লগা হৈছে আৰু মাৰ লগত চাকি ললো। দৰ্জন আপোনাৰ 12 পিছত 20 টকাকে ললো আৰু বেপাৰীটোৰ বিক্ৰী হওক বুলি। আৰু ফুল চুল ললে মায়ে 180 টকা। এতিয়া কামাখ্যালৈকে যাবলৈ ওলাইছো। তাতে মানে চাকিবোৰৰ দাম অলপ কম বুলি শুনিছো, আৰু ফুৰিও আহো, গুৱাহাটীৰ জামুকো দেখাও। চাওকচোন ইমান জাম হৈছে মানে মানুহৰ। নেপালী মন্দিৰৰ চাইডত যাম। চাওক ইফালেদি শ্বৰ্টকাট ল'ব পাৰোঁ, লৈ ল'ম আৰু ভেষ্টিজৰ নতুন কোম্পানী। ইফালেদি শ্বৰ্টকাট লৈ ল'ম আৰু ইয়াত আকৌ জাম পালোঁ। ভগৱান, আজি জামতে ফাঁচি থাকিম যেন পাইছোঁ। আৰু যাম ইফালে আঠগাঁৱৰ পিনে। পুলিচে গমে নাপায় ভিডিঅ' বনাইছোঁ, মই গমে নাপায়। গুৱাহাটীৰ যাম চাকি লৈছোঁ। আৰু পাণ বজাৰৰ পৰা যাম আছিলে, আহিলোঁ আৰু এইখিনিতো আৰু যাম নাপালেহে হ'ল। শর্টকাট বাজার কি সব পিনে যাম আজি, ইমান যাম আছে। আজি জামতে পড়ছি যা।
বহুত লোকে কি কৰে এম্বুলেন্সবিলাক আগত যাব নিদিয়ে আৰু নিজে গাড়ীখন আগত ৰাখি পেলাই ৰখাই থৈ দিয়ে, এম্বুলেন্সখনকো আগত যাব নিদিয়ে। চ' এনেকুৱা কৰিব নালাগে এম্বুলেন্সক, কাৰণ ক'ব নোৱাৰে ন কাৰ কেতিয়া ক'ত মানুহ থাকে। চ' আমিও মানে যদি কেতিয়াবা আপোনালোকেও গাড়ী চলায়, যদি পিছত এম্বুলেন্স থাকে তেতিয়াহ'লে এম্বুলেন্সখন আগত যাব দিব। আপুনি 2 মিনিট পিছত গ'লেও একো নহয়, কি জানি আপোনাৰ 2 মিনিট পিছত যোৱা সেই যোনজন মানুহ আছে মানে সেই মানুহগৰাকী মানে ধৰক বাচি যাব, কাৰণ তাৰ আপোনাৰ নিজৰ পৰিয়ালৰো হ'ব পাৰে বা বেলেগৰো হ'ব, আপুনি ক'বতো নোৱাৰে। চ' এম্বুলেন্সখন আগত যাব দিবচোন। কিমান কৰি কেইটা 60 দি দে, 100টা দি দে ন, 100টা দি দে, ভাল চাই দিবি দে বাবু। আঞ্জা চাই দে Masjid Gali. Hati aru moi. Hati aru moi.
মানে নাযাবি আৰু পিছাই दोनों खाने के लिए दे दीजिए, पैक मत कीजिए। खावा खावा বজাৰত যে গ'লো, বজাৰৰ পৰা কি কি আনিলো চব বস্তু তাতে দেখুৱাব পৰা নাই, সেইকাৰণে ঘৰত আহি মই দেখুৱাম। এতিয়া চাই ল'ব কি কি কিনিলো। মই এটা এটাকে দেখাই আছো। এইটো মাৰ লগত যাওঁতে কিনিছিলোঁ, উলুবাৰীৰ পৰা কিনিলোঁ। এইটোৰ দাম 120 টকা, মানে 120 টকাত লৈছোঁ। 170 কৈছিলে তামৰ ঘটি। চ' তামৰ ঘটিত বোলে পানী লৈ পেলাই সূৰ্যক অৰ্পণ কৰিলে ভাল, আৰু ধনতেৰছৰ দিনাখন কিবা কিনিব লাগে বাচন বৰ্তন। চ' এইটো ভাল লাগিলে, সেইকাৰণে এইটো ল'ব ক'লোঁ মাক, মা ল'লে। আৰু মই এডাল লৈছোঁ ৰূপৰে, এডাল ল'লোঁ। মানে বনাব দিয়া আছিলে, আগৰে ছিঙি গৈছিলে, নতুনকৈ বনালোঁ। কালি মানে আজি লৈ ল'লোঁ আৰু ধনতেৰছৰ দিনাখন ল'লোঁ। আৰু এটা বস্তু লৈছোঁ, লাইট লগাই দেখাই আছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু কি কৰিব জানেনে, আৰু ছাবস্ক্ৰাইব কৰি দিব দেই, নতুন যিসকল আহিছে। চ' সকলোকে হেপী দিৱালী। আৰু আজিতো ধমাকা, আজি মানে বম চমটো নাই, আৰু কি চাকি তাকিয়ে লগাম আৰু গ্ৰীণ দিৱালী। চ' হেপী দিৱালী, ছেভ হোলী, ছেভ দিৱালী, হোলী নহয়। তো বাই বাই।